প্ৰায়ভাগে জানে যে 18 বছৰ আগত বিয়া পাতিলে এইটো ক্ৰাইম হয়, এইটো আইন বিৰোধী হয়। কিন্তু আইন আছে বুলি আগৰ পৰা আইনটো একশ্যন নোলোৱাকে এতিয়া বিয়া পাতাৰ পিছত ল'ৰা ছোৱালী পোৱাৰ পিছত একশ্যন লোৱাটো বহুত দুখ লগা কথা আৰু এইটো মানি ল'ব নোৱাৰা। কৰিব লাগিছিলে এতিয়া 2023 পৰা 2023 পৰা যদি আইনটো কঠোৰৰ পৰা কঠোৰ কৰি দিলে হয় তেতিয়া সবে মানিলে হয়, এনেকা কাৰো দুখ লগা কথা নহ'লে হয়। যি আইন কৰিছে এইটো আমি ভালে লাগিছে, কৰিব লাগে। কিন্তু এই বুলি এতিয়া সংসাৰ পাতা ল'ৰা ছোৱালী পোৱা সুখ শান্তিকে সংসাৰ পাতাবিলাক একশ্যন লোৱাটো বহুত দুখ লগা কথা হৈছে। আমি জানো 18 বছৰ আগত বিয়া পাতাটো এটা ক্ৰাইম, এটা আইন বিৰোধী বুলি। কিন্তু বিয়া পতাৰ বহুত কাৰণ থাকে দেই, বহুত কাৰণ আছে। সৰু বয়সত কিয় বিয়া পাতিবলগীয়া হ'ল, কিয় ঘৰৰ পৰিয়ালবিলাক, ঘৰৰ জাতিবিলাক, গাঁৱৰ ৰাইজবিলাক কিয় বিয়া পাতিব দিলে, কিয় জোৰ জবৰদস্তি বিয়া পঠাই দিলে, এইটো বহুত কাৰণ থাকে, বহুত কাৰণ হয়। কিন্তু এনেকুৱা বিয়া আছে, একজন ছোৱালীয়ে একজন ল'ৰাৰ লগত বদনাম হৈ গ'ল, বেয়া কাম হৈ গ'ল, কিবা এটা বেয়া বদনাম পালে, তাৰ পিছত কি ভাবে, মা দেউতাটো ভাবে যে মোৰ ছোৱালীয়ে ইয়াৰ লগত বদনাম হৈ গ'ল, এইটো ল'ৰাৰ লগত এইটো ছোৱালীৰ লগত মোৰ ছোৱালী বদনাম হৈ গ'ল, পিছত ভৱিষ্যতত মোৰ ছোৱালীক কোনেও বিয়া নাপাতিব, কোনেও মোৰ ল'ৰাক ছোৱালী নিদিব বুলি এই ল'ৰা ছোৱালীক এই বদনাম হোৱা সময়তে বয়স নোহোৱা সময়ত বিয়া কৰাই দিয়ে, বিয়া পাতিবলৈ কি কৰে, বাধ্যতা কৰি দিয়ে। তাৰ কাৰণে এনেকা সৰুত বিয়া কৰিবলগীয়া হয়। মই কৈছোঁ এই মা দেউতাক, এই ৰাইজক কৈছোঁ, মই কোনোবা যদি ভিডিঅ' ভাইৰেল হোৱাৰ পিছত, কোনোবা যদি ফটো ভাইৰেল হোৱাৰ পিছত, কাৰোবাৰ লগত বদনাম হোৱাৰ পিছত মতা নাপাব, কোনোবা ছোৱালী নিদিব, কোনেও নিনিব ছোৱালীক, এনেকা ভাবাটো এৰি দিয়ক। আৰু এনেকুৱা হয়, ল'ৰাক ছোৱালীটো দিব নোখোজে, ছোৱালীক ল'ৰাৰ ঘৰত লৈ আনিব নোখোজে, তাৰ মাজত সৰু সময়তে লৈ পলাই গুচি যায় বেলেগত, মন্দিৰত, বেলেগ দেশত লৈ পলাই গুচি যায়, মন্দিৰত বিয়া পাতে। তাৰ পিছত ল'ৰা ছোৱালী পোৱাৰ পিছত ঘৰত আহে, তেতিয়া ইহঁতক কেনেকৈ এৰুৱাব, কি মন লৈ পেলাই এৰুৱাব। এই কাৰণত সৰু সময়ত বিয়া কৰি দিবলগীয়া হয়। কোনোবা ছোৱালীয়ে সৰু সময়তে ব্লেকমেইল কৰে ল'ৰাক, মোক তোক নিদিব কৈছে, মোক বেলেগ জাগাত থ'ব, তোক নিদিব, তোক নিনিলে মই মৰিম বুলি ব্লেকমেইল কৰে। তাৰ পিছত উপায় নাপায় ল'ৰাটো বিয়া কৰিবলগীয়া হয়, লৈ পলাবলগীয়া হয়। মা দেউতা নিজৰ জাতিবিলাক ল'ৰাক নিদিয়ে, ছোৱালীক নানে ল'ৰাক, তাৰ মাজত তাৰ কাৰণত সৰু সময়ত বিয়া কৰিবলগীয়া হয়। এইটো কাৰণে জাতি আৰু ঘৰৰ মানুহবিলাক ভাবি চিন্তি কামটো কৰক, যেন নিজৰ ল'ৰা ছোৱালী এনেকুৱা ক'লে যে এনেকা বিয়া পাতিব, এনেকা লৈ পলাব বুলি ভাবি পেলাই বেছি বাধা দিয়াটো ভাবি চিন্তি কৰক। এনেকুৱা হয়, মা দেউতাই যদি বাধা দিয়ে, ল'ৰাক নানে, ল'ৰাক এইটো ছোৱালীটোক নানে, এইটো ছোৱালীক ল'ৰাই নিনিয়ে, তেতিয়া দৰৱ খাই মৰিম, ছুইচাইড কৰিম বুলি ব্লেকমেইল কৰে। এনেকুৱা সময়ত বহুত সৰু সময়ত বিয়া কৰাই দিবলগীয়া হৈ যায়। এনেকুৱা বাধা দিয়াত বহুত ল'ৰা ছোৱালীক ছুইচাইড কৰা দেখিছে, আপোনালোকে চবেই দেখে নহয় জানো, নিউজবিলাকো দেখি থাকে, ছ'চিয়েল মিডিয়াত দেখে নহয় জানো, গাঁৱে গাঁৱে দেখিছে ছুইচাইড কৰা। তাৰ কাৰণত সৰু সময়ত বিয়া কৰাই দিবলগীয়া হয়। মই কৈছোঁ আজিলৈকে 100% কোনেও এনেকা বদনাম হোৱাবিলাক ভিডিঅ' ভাইৰেল হোৱাৰ পিছত মতা নোপোৱাকৈ, বিয়া নাপাতাকৈ, কোনোবা
দৰা নোপোৱাকৈ কোনোবা ছোৱালী বোৱাৰী নোপোৱাকৈ থকা নাই এই বুলি কিন্তু মই বৰ্ণাম কৰিলেও ছোৱালী পায় বৰ্ণাম কৰিলেও ভাইৰেল হ'লেও ল'ৰাই ছোৱালী পায় ছোৱালীয়ে মতা পায় বুলি মই এইটো ক'ব যোৱা নাই নিজৰ নিজৰ কপালৰ কথা কিন্তু প্ৰায়ভাগে এনেকা বিয়া পাতিছে বৰ্ণাম হোৱাৰ পিছত ইটোকে মই কৈছোঁ আপোনালোকে এই বুলি জৰ্জবস্তি বিয়া কৰাই নিদিব আপোনালোকে চবে কৈছে এতিয়া ভাল ভাল না এই আইনটো বহুত ভাল কাম কৰিছে আপোনালোকে জানে মহাত্মা গান্ধীবিলাক 15 বছৰ আগত বিয়া পাতিছে PM ভাৰতৰ এতিয়া PM নৰেন্দ্ৰ মোদী যেতিয়া বিয়া পাতিছিলে এই সময়ত নৰেন্দ্ৰ মোদীৰ ৱাইফজন 17 years আছিলে বুলি আমি শুনিছো এডভোকেট বিলাক কৈছে ডাঙৰ ডাঙৰ পলিটিচিয়ান বিলাক কৈ আছে আমি জানিছো তেতিয়া কি ক'ব আপোনালোকে যদি সৰু সময়ত অৰ্থাৎ 18 বছৰ আগত বিয়া পাতাটো এটা যদি ক্ৰাইম হয় আপোনালোকক মই সুধিছো লোকৰ সংসাৰ পাতা মাইকী মতা সংসাৰ পাতা ল'ৰা ছোৱালী থাকা লোকৰ মতাক বেলেগ মাইকীয়ে কাঢ়ি লয় এইটো এটা ক্ৰাইম হয় নে নহয় লোকৰ মাইকীক পলাই লৈ গুচি যায় অৰ্থাৎ কোনোবা ল'ৰাই কাৰোবাৰ মাইকীক লৈ পলাই গুচি যায় কোনোবা মাইকীয়ে নিজৰ গাখীৰ নেৰা কেঁচুৱাক সৰু ছোৱালীক সৰু ল'ৰাক এৰি থৈ পলাই গুচি যায় বেলেগৰ লগত এইটো এটা ক্ৰাইম হয় নে নহয় এইটো প্ৰটেকশ্যন অফ চিলড্ৰেন ইয়াত পৰে নে নপৰে এইটোতো ফক্সো আইনতে পৰিব অলপ নহয় জানো S আৰু O টো থাকে কিন্তু POC নহয় জানো প্ৰটেকশ্যন অফ চিলড্ৰেন এইটোতো ইয়াত পৰে এইটো এটা ক্ৰাইম হয় বুলি আইন ইয়াত এক কৰিব লাগে তেতিয়া লোকৰ মাইকীক লৈ পলোৱা লোকৰ মতাক কাঢ়ি লোৱা লোকৰ মাইকীক লৈ পলোৱা এইবিলাক কমি যাব মই এইটো কিয়ৰ কাৰণে কৈছে এইটো এটা ক্ৰাইম হয় কোনোবা নিজৰ গাখীৰ নেৰা কেঁচুৱাক সৰু ল'ৰা ছোৱালীক এৰাৰ পিছত এই ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব কাৰোবাৰ মতাক কাঢ়ি লয় কোনোবা মাইকীয়ে ইহঁতৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত তাৰ মাইকীৰ ভৱিষ্যত কি হ'ব এইটো প্ৰটেকশ্যন অফ চিলড্ৰেনত নপৰে না পৰে এইটো কাৰণে মই কৈছোঁ এইটো এক কৰিব লাগে